টেঙাখাটত প্ৰবল শিলাবৃষ্টি, ধুমুহা তছনছ ঘৰ দুৱাৰ, ব্যাহত বিদ্যুৎ সেৱা। কালি বতাহ ধুমুহাত টেঙাখাটৰ বিভিন্ন অঞ্চলত ঘৰ দুৱাৰ লগতে পশুধনৰ বিনষ্ট হয়। প্ৰবল বতাহ বৰষুণ আৰু বৃষ্টিপাতে ডিব্ৰুগড় জিলাৰ টেঙাখাটৰ অৰ্ধশতাধিক লোকৰ ঘৰৰ টিনপাত, গৰুৰ গোহালি, বিদ্যুতৰ খুঁটা উৰুৱাই লৈ যোৱাত এক আতংকময় পৰিৱেশ সৃষ্টি কৰে। টেঙাখাটৰ নখঙীয়া, ঘুমতাল, হাতীমধা, পাঁচমতীয়া গ্ৰাণ, বৰবাম, বঙালীগাঁও, পাণধোৱা, দীঘলীয়া, গন্ধিয়া চুঙিগাঁও আদিকে ধৰি 20খনৰ অধিক গাঁৱত ধুমুহাই ক্ষতিসাধন কৰে। আমাৰ টেঙাখাট অঞ্চলৰ আমাৰ পাণধোৱা গাঁৱৰ যোৱা নিশা যিটো ধুমুহা হ'ল, গতিকে আমাৰ পাণধোৱা গাঁৱত বিভিন্ন অঞ্চলৰ লগতে পাণধোৱা গাঁৱত বিশেষ ক্ষতি হয়। গতিকে সেই ক্ষতি হোৱাত আমাৰ প্ৰায় 50-60 ঘৰমান একেবাৰে শেষ হৈ যোৱা নিচিনা অৱস্থা হৈছে। গতিকে লগতে আমাৰ গাঁৱৰ কেইবাঘৰো পশু পক্ষী আঘাত হৈছে, কিছুমান মৃতপ্ৰায় হৈছে। গতিকে আমি এনে অৱস্থাত আমাৰ গাঁৱৰ যিখিনি ক্ষতি হ'ল সেইখিনি আমি ঘৰ বা আমি থাকিবৰ কাৰণে কেনেদৰে এই মুহূৰ্তত আমি তৈয়াৰ কৰিম, আমাৰ বহুত চিন্তা হৈছে। কাৰণ এইটো কাৰণেই হৈছে, যোৱা 24 তাৰিখৰ পৰা আমাৰ দেশত লগতে বিশ্বতেই যি কৰোণা ভাইৰাছৰ আক্ৰান্ত হৈছে, তেনে ক্ষেত্ৰত আমাক চৰকাৰীভাৱে যি লকডাউনৰ ঘোষণা কৰিলে, তাৰ কাৰণে আমি ওলাব পৰা নাই আৰু আমি এটা কাম কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আজি এই ঘৰ আৰু আমাৰ যিখিনি অঞ্চলৰ ক্ষতি হৈছে, এইখিনি আমি কেনেদৰে মেৰামতি কৰিম বা কেনেদৰে আমি থাকিব পৰা ব্যৱস্থা কৰিম, আমি চিন্তাত পৰিছোঁ। গতিকে সেই চিন্তাৰ কাৰণে আমি আমাৰ চৰকাৰৰ লগতে আমাৰ প্ৰশাসনৰ ব্যৱস্থাক আমাক যাতে আমাৰ এই যিখিনি সামৰ্থ্য অনুযায়ী মেৰামতি কৰিব পৰা ব্যৱস্থা হ'ব, সেইখিনি যাতে আমাক ব্যৱস্থা কৰি দিয়ে। লগতে আমি আমাৰ চৰকাৰ পক্ষকো আমাক যাতে এই ক্ষতিপূৰণখিনি কিছু হ'লেও দিয়াৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ নহ'লে আমি যিহেতু নেকি আজি মাহ ধৰি আমি একো কৰিব পৰা নাই, আমি নিজে খোৱাৰ ব্যৱস্থা কৰিবৰ কাৰণে সামৰ্থ্য হোৱা নাই, তেনে ক্ষেত্ৰত আমি আকৌ ঘৰটো যে মেৰামতি কৰিব পাৰিম, সেইখিনি আমি ভাবিব নোৱাৰা কথা। গতিকে আমি তাকে কৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। উল্লেখ্য যে টিকিৰাবালি গাঁৱৰ নিতেন সোণোৱালৰ ঘৰৰ গোহালিত গছ পৰি গৰু আৰু ছাগলীসহ পশুধনৰ মৃত্যু ঘটে। আমাৰ ইয়াত দেখিছেই গৰু ছাগলী, আমাৰ এইফালে ইমানেই ধুমুহা আহিলে কাৰেণ্টৰ চব ধ্বংস কৰি লৈ গ'ল। এতিয়া ওচৰৰ এইবিলাক খবৰ কৰিছোঁ গামবুঢ়া, এতিয়া কি কয়, এতিয়া ইয়াৰ প্ৰায়ভাগ এতিয়া ছাগলী সোমাই আছে, উলিয়াব পৰাই নাই। এই দুটামান উদ্ধাৰ কৰিলোঁ তেনে। এতিয়া আৰু কি কওঁ, আৰু এতিয়া গোটেই কালি যি প্ৰায় 8টা বজাৰ অলপ আগতে আৰু যি ৰাসলীলা আহিলে দেখিলে গোটেই ধ্বংস কৰি থৈ গ'ল। টেঙাখাটৰ পৰা ৰূপম গগৈৰ ৰিপৰ্ট, টেঙাখাট লাইভ।